ও ইফতিকার, কি খবরে? বহুত দিন দেখাই পায় নাই দেখোন ভাই। ভাই খবৰনো কি সুধবি ভাই, টেনচনৰ সীমা নোহোৱা হৈ গৈছে ভাই। একদম অৱস্থা ভাল নহয় আৰু কেনেকৈ জীয়াই আছো মানে একদম নিজে ক'ব নোৱাৰো আৰু কি যি এইটো লাইফ পালো নহয়, ধিক্কাৰ এই লাইফটো এলা। ভাই নকবি আৰু কি যি লাইফ পাল নহয়, একদম কান্দি মেলে মৰিম মানে। এটা আমাৰ কলেজ পঢ়া বুলি এটা হাতী পতা বনালো গেলা, কি অৱস্থা আছিল ভাই। মই খাবা ল'ব নোৱাৰা হৈ গৈছে, খিনি শুই যি অৱস্থা হৈ গৈছে ভাই। তোক লৈ পেলাই জীয়াই আছো আৰু ভাই। তোৰ দৰে এটা বেষ্ট ফ্ৰেণ্ড আছে যে, মই সেয়া বহুত ভাল লাগিছে। তই মোৰ লগত সদায় থাকিবি দে ভাই, বেষ্ট ফ্ৰেণ্ড হৈ পেলাই। এটা আমাৰ দুটাৰ জোৰা একদম যাতে একদম পুৰা ধুনীয়াই যাতে মনত ৰাখে আৰু যে ইহঁতৰ দৰে মানে ভাল বন্ধু মানে নাই কিজানি। ভাই ময়ো তোক লৈ পেলাই জীয়াই আছো ভাই। তই দিয়া পুৰণি চিনেমা কেইখন চাই পেলাই মনটো ভাল লাগি যায় আৰু বেলেগ আৰু একো নাই আৰু ভাই। আমিনুল, তোৰ কথাই ভাল ভাবি থাকো ভাল। কেতিয়াবা যে আমাৰ দুটাৰ মাজত কিবা কাজিয়া ফেচাদ হয়, কি হ'ব তেতিয়া? ভাই নহয়, আমাৰ দুটাৰ মাজত কোনো ধৰণৰ কাজিয়া পেচাদ নহয়। আমি দুটা সদায় এনেকে বেষ্ট ফ্ৰেণ্ড হৈয়ে থাকিম, গম পাইছেনে ভাই? তাকেইটোৱে ভাই, কলেজত পঢ়ি থকাটো এটা আপি পতাব নোৱাৰিলো গেলা। তই আঞ্চলিক কলেজত পঢ়িছিলি, মই বেজাৰ হাই ছেকেণ্ডাৰীত পঢ়ি আছিলো গেলা। বেজাৰ হাই ছেকেণ্ডাৰী কিমান গীতা আপিক প্ৰপ'জ কৰিলো ভাল গেলা, কুকুৰ বুলিও নুপুছে গেলা। গেলা চিধাকে চাহটো দূৰৰে কথা ভাল, কেৰাকে নাচায় কোনোবা এটা আপি ভাল প্ৰপ'জ কৰোঁ যি বাল ডাইৰেক্ট কৈ দিবি মোৰ বয়ফ্ৰেণ্ড আছে, আই হেভ এ বয়ফ্ৰেণ্ড বা কিছু কথা মানে কি ইংলিছে মাৰে গেলা। লাইফ মানে একদম বাল বাট্টা হৈ গৈছে গেলা। ইমান বেয়া লাগে নে গেলা, এটা আপিও ভাল পচন্দ নকৰিলে। বাকী ছোৱালীগিলাকৰ কিমান গাৰ্লফ্ৰেণ্ড বয়ফ্ৰেণ্ড থাকে গেলা, কি লাইফে ভাল। ভাই তাকেইতো, আমাৰ দুটাৰ ভাই জীৱনটো এনেকেই যাব নেকি? দুটা বৰলা হৈ থাকিব লাগিব কিজানি। কেলা কি লাইফ ভাল, ধোকাৰে লাইফ, চুপ মাৰানা লাইফ চালা। কেলা মৰি যায় ভাল ভাই। মই মৰিব গেলি তো বহুত দোৱা কৰিবি আৰু ভাই, মই যাতে অতি সোনকালে মৰো আৰু ভাই। ভাই তেনেকে কিয় কৱ ভাই? নাগে মোৰ বেয়া, তই মোৰ কাৰণে জীয়াই থাকচোন ভাই। আপি চাপি নাপালি কি হ'ল, আমি দুয়োটা ভালকে চাই পেলাই হ'লেও বেয়া পাতিম দেই। তোক গেলি ভালকে কইনা চইনা চাবা যাব লাগব। ভাই মই মোৰ লাইফটোৰ কথা মই বাদেই দিছো, মই তোৰ কাৰণে চিন্তা কৰিছো। ইফতিকাৰ, মই তোৰ কথা বহুত চিন্তা কৰি থাকো গম পাইছেনে? কেলা হয় দেই ভাল, যিজনী ঘৰত বহি আছিলো আপিগিলা চাওঁ, কোনোবা এটা আপিক ভাল লাগিলে সোধো। কেলা কি বাল অপমান হে, সেইগিলা মনত থাকিল দেই আৰু কলেজত পঢ়া বুলি বাল একো এনজয় কৰিবই নাপালো চেট। হয় দেই বাল মাৰাক কৈ দিছে তোৰ গেলা এটা আপি বাল পতাব নললে মাৰাক ইফতিকাৰ, কৈ তই মই দিছে। মৰিম বুলি বাল ভালকে কি দোৱা লাইফ কৰিবিচোন। গেলা। মই যাতে অতি গেলা সোনকালে মৰো, মোৰ কলেজৰ মৃত্যু লাইফটো যাতে আমাৰ অতি এনেকে সোনকালে গুচি গ'ল, ভাই। কেনেকে গুচি গ'ল। দোৱা কৰিবি আৰু বাকী কেলা ছোৱালীগিলাক চেট। দেখা পালি বাল কেলা একদম এটা আশী হিংসাই পতাব লাগি যায় নোৱাৰিলো গোটেই। কেলা কি চেট। গাৰ্লফ্ৰেণ্ড গিলাক পিছফালে লৈ পেলাই বাল ফুৰিব যায় গেলা চেট। ভাই যি হ'ল, আমি এটা কাম কৰো যেন হ'লি, বিষ্ণুপুৰত দেখি আপিয়ে চাবা যাগল যাওঁ, ভাল আপি পাওনে। সেই নহয় আৰু একদম ডাইৰেক্ট বিয়া পাতিম বুলি ধৰিবই যাগল যাওঁ। ফাৰ্ষ্টতে আমি হেৰিত দেখি যাম, কৰলাত দেখি যাম। তাতে যাই পেলাই আপিগিলাক কেঞ্চেল কৰিব লাগিব। আমাৰো অলপ এটিটিউড দেখাব লাগিব বাল। আমি বাল ইমান বাল পেলাই নি অলপ পচা আনি বুলি ভাবছি নেকি গেলা চেট। হয় দেই বাল, আমিনুল কালি আমি যাওঁৱে যেন হ'লি একবাৰ চাবা। ইফতিকাৰ ব'ল কালি যাওঁ মাক চকলাই কৰাৰত দেখি যাই পেলাই ভাল দূৰৰ কাৰণে চাই পেলাই কেঞ্চেল কৰি থৈ আহিম। একদম খাৱা লোৱাটো খাতিৰ কৰোঁৱে, ঠিকছে খাৱা লোৱা কৰি পেলাই আৰু লাষ্টত কেঞ্চেল কৰি থৈ গুচি আহিম মাক চকলাই চেট। মাকছে মাৰি কাম মাৰাক কৈ দিছে গেলা চুদ্দুৰ জহৰি সিহঁতক গেলা কালি যাই পেলাই কেঞ্চেল কৰি থৈ আহিব লাগিব ৰ। লাষ্টত বিষ্ণুপুৰত দেখি তোক গেলি এটা ঠিক কৰিম ফাৰ্ষ্টতে, তাৰপিছত মোৰ কাৰণে চাম আকৌ এটা, গম পাইছানে? আমি দুয়োটা বিয়াত আকৌ দুষ্ট হৈ যাব লাগিব। তই মোৰ বিয়াত দুষ্ট হ'ব লাগিব, মই তোৰ বিয়াত দুষ্ট হ'ম, মজা লাগিব গোটেই যাই পেলাই। দে জয়, এতিয়া ঘৰে ঘৰে যাই থাকো আৰু বহুত দিন দেখাও নাছিলো তোক, ভাল লাগছি। আমাৰ তাত যোৱা নহ'লি আজি। আজি নাযাওঁ যা, আৰু কালি ৰাতিপুৱা একেলগে তহঁত তাকাত গেলি যাম, যাই পেলাই তোৰ একেলগে আৰু আপি চাবা গুচি যাম আৰু কৰবাত দেখি। দে জয়তে ঘৰে ঘৰে যাই থাকো আৰু। জয় যাই থাকো ভাল চেট। কিলাৰ তাত এখন চিনেমা চাবিচোন, আমাৰ দুটাৰ লগত বহুত মিলে। বিনোদ খান্না আৰু ফিৰোজ খানৰ দয়াবান চিনেমাখন চাবিচোন, বৰ ভাল লাগে। আমাৰ দুটাৰ দৰে গোটেই দুটা, বৰ মজা লাগে চাই পেলাই।
আৰু ভাই দুশ্মন দুনিয়া কা এখন চিনেমা আছে, জিতেন্দ্ৰ আছে, আৰু এটা এক্টৰ আছে কম বয়সীয়া, মজা লাগে এখন চাই পেলাই। তই এখন চাবিচোন। মই বাৰু এই চুনুটি চিনেমাখন চাম, আজিয়ে চাম ৰাতি গেলি কেনেকাকে। দে এতিয়া যাই থাকো বাৰু, গধূলি হবা ধৰিলে আৰু। দে জয়ো যাই থাকো আৰু, তই কি ভাল কৰবি আৰু।